আজি কোকৰাঝাৰ জিলাৰ কুচুগাঁও অঞ্চলত আদিবাসী জনগোষ্ঠীৰ আৰু সাঁওতাল জনগোষ্ঠীৰ দল সংগঠন একত্ৰিত হৈ আজি আমি জাতীয় শহীদ দিৱস পালন কৰিছোঁ। এই 26তম জাতীয় শহীদ দিৱস 1996 চনৰ পাছৰ পৰাই সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ নিচিনা বিভিন্ন আদিবাসী দল সংগঠনে পালন কৰি আহিছে। আপোনালোকে জানে যে 1996 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে আৰু এই গোষ্ঠীগত সংঘৰ্ষত লাখ লাখ পৰিয়াল গিৰহৰা হৈছিলে আৰু হাজাৰ হাজাৰ মানুহে নিজৰ জীৱন বলিদান দিব লগা হৈছিলে আৰু তাৰে আৰম্ভণি আজিৰ 15 মে তাৰিখে হৈছিলে। আৰু আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে বিগত 26 বছৰে শোষিত নিৰ্যাতিত জনগোষ্ঠী আদিবাসী জনগোষ্ঠীক আপোনালোকে কোনো অধিকাৰেই নিদিলে, সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিলে। আজি সংস্থাপনৰ কথা কৈ কৈ চৰকাৰ সলালে, চৰকাৰ পৰিৱৰ্তন হ'ল, কিন্তু সাঁওতাল আৰু আদিবাসী জনগোষ্ঠী যি পৰিৱৰ্তন হ'ব লাগিছিলে, সংস্থাপন হ'ব লাগিছিলে, আজিৰ দিনত অসম চৰকাৰে সেইখিনি কৰিব পৰা নাই। আমি এইখিনি সময়ত অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে বৰ্তমানলৈকে 42,000ৰো অধিক পৰিয়ালে আজিলৈকে আৰ্থিক সাহায্য লাভ নকৰিলে। আপোনালোকে কেইটামান পৰিয়ালক 10,000 টকা দি, কেইটামান পৰিয়ালক 50,000 টকা দি আপোনালোকৰ দায়িত্ব সামৰিলে, কিন্তু এই নিৰ্যাতিত পৰিয়ালসকলে আকৌ নিজৰ দক্ষতাত সিহঁতে সংস্থাপন হোৱাৰ পিছত আজিলৈকে অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই। আৰু তাৰ কাৰণে আজিৰ দিনত আপোনালোকে চাবলৈ যাওক যে আদিবাসী জনগোষ্ঠীত, সাঁওতাল জনগোষ্ঠীত বাৰম্বাৰে স্বাস্থ্যৰ অৱনতি ঘটিছে, অসামাজিক কামবিলাক হৈছে। এইটো কিহৰ কাৰণে? আজি অসম চৰকাৰে এই নিৰ্যাতিত পৰিয়ালসকলক, এই নিৰ্যাতিত জনগোষ্ঠীক অধিকাৰ দিব পৰা নাই, প্ৰাপ্য দিব পৰা নাই, সুবিধা দিব পৰা নাই। আৰু তাৰ খাতিৰত আজি অসম চৰকাৰে লাজ পোৱা উচিত যে আজি নিবনুৱা হোৱাৰ কাৰণে বহুত যুৱক যুৱতী আজি বহিৰাজ্যত গৈ কাম কৰিছে। বহু যুৱক যুৱতী আজি নিবনুৱাৰ খাতিৰত বহিৰাজ্যত কাম কৰিছে। আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে সাঁওতাল আৰু আদিবাসী জনগোষ্ঠী যি শৈক্ষিক দিশত, আৰ্থিক দিশত আৰু সামাজিক দিশত, স্বাস্থ্যৰ দিশত এই জনগোষ্ঠীসকলক উন্নতি কৰাৰ খাতিৰত অসম চৰকাৰে আগন্তুক বিধানসভাত যাতে বাজেট লয় আৰু বাজেটৰ যোগেদি এই জনগোষ্ঠীক উত্তৰণৰ কথা চিন্তা কৰে। আজি চাওক, সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ জন্মলগ্নৰ পৰা আমি স্পষ্টভাৱে অসম চৰকাৰক কৈ আহিছোঁ যে অসম চৰকাৰে সাঁওতাল জনগোষ্ঠী, যি জনগোষ্ঠী কলা কৃষ্টি সংস্কৃতি আছে, সেই জনগোষ্ঠীক বাৰম্বাৰে চাহ জনগোষ্ঠী নামাকৰণ কৰি এই জনগোষ্ঠীটোক ৰাজনীতিকভাৱে ষড়যন্ত্ৰ কৰি নিষেধ কৰাৰ চেষ্টা নকৰিব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, সদৌ সাঁওতাল ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আহিছোঁ আৰু আন্দোলন কৰি যাম। এই সংগ্ৰাম অকল সুবিধাৰ সংগ্ৰাম নহয়, এই সংগ্ৰাম আত্মসন্মানৰ সংগ্ৰাম, এই সন্মান আত্মপৰিচয়ৰ সংগ্ৰাম, আৰু এই সংগ্ৰাম স্বাভিমানৰ সংগ্ৰাম। ইয়াক আপোচবিহীনভাৱে সদৌ সাঁওতাল ছাত্ৰ সন্থাই সংগ্ৰাম কৰি আহিছে। আৰু এইখিনি সময়ত অসম চৰকাৰে জনগোষ্ঠীটোক নিষেধ কৰিবৰ কাৰণে, অসম চৰকাৰে জনগোষ্ঠীটোক ৰাজনীতিকভাৱে ষড়যন্ত্ৰত লিপ্ত কৰাবৰ কাৰণে সাঁওতাল জনগোষ্ঠীৰ যিসকল বুদ্ধিজীৱী আছে তেখেতসকলক সাঙুৰি লৈ সাঁওতাল জনগোষ্ঠীটোৰ যি জাতিগত সংগ্ৰাম, সেই সংগ্ৰামক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। আৰু এইখিনি সময়ত আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এই সাম্প্ৰদায়িক চিন্তাধাৰাৰে জনগোষ্ঠীটোক ভাগ ভাগ কৰি নিষেধ কৰাৰ চেষ্টা নকৰিব। আৰু এই জনগোষ্ঠীৰ যিসকল নেতা, পালি নেতাই ইতিমধ্যে চাহ জনগোষ্ঠীৰ নামাকৰণত অন্তৰ্ভুক্ত হৈছে আৰু তাৰ বেনিফিচিয়াৰীৰ লিষ্টত সিহঁতে নাম অন্তৰ্ভুক্ত হৈছে, আমি তেখেতসকলক আহ্বান কৰিব বিচাৰোঁ যে আপুনি খিলঞ্জীয়া সাঁওতাল জনগোষ্ঠীৰ মানুহ, আপোনাৰ কলা কৃষ্টি সংস্কৃতি যিহেতু সাঁওতাল, আপুনি সুবিধাৰ কাৰণে সংগ্ৰাম কৰিব নালাগে, আপুনি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰক। 70 বছৰে অসম চৰকাৰে আমাক শোষণ কৰিলে, প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে, জনজাতিকৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে, ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে। আমি যি ভাষা কওঁ, সেই ভাষা পবিত্ৰ সংবিধানত অন্তৰ্ভুক্ত থকাৰ পিছতে তাৰ পৰা বঞ্চিত কৰিলে। অকল চিলাই মেচিন আৰু অকল আঁঠুৱা তেনেকুৱা বিতৰণ কৰাৰ দায়িত্ব আপুনি গ্ৰহণ নকৰিব। আমি এইখিনি সময়ত যিসকল সাঁওতাল ব্যক্তিসকলে তাত অন্তৰ্ভুক্ত হৈছে তেখেতসকলক আমি শ্ৰদ্ধাভাৱে, সসন্মানে তেখেতসকলক আহ্বান জনাইছোঁ, আপোনালোকে তাত ৰিজাইন দি সাঁওতাল জনগোষ্ঠী উত্তৰণৰ কাৰণে কাম কৰক। আমি সাঁওতাল ছাত্ৰ সন্থাই সদায় সহযোগ কৰিম। এতিয়া চাওক, আজি আৰ্থিক সাহায্যৰ কথা যদি অসম চৰকাৰে প্ৰদান কৰিলে হয়, এই জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত কিছু পৰিমাণ হ'লেও পাৰিলে হয়। কিন্তু এতিয়া দুখৰ বিষয় যে চৰকাৰ বাৰম্বাৰ পৰিৱৰ্তন হোৱাৰ পিছতো আজি এই BTC অঞ্চলত গোষ্ঠী
গত সংঘৰ্ষত গৃহহৰা হোৱা ব্যক্তিসকল আমি আগতেই কৈছোঁ যে স্ব ইচ্ছাই সিহঁতে সংস্থাপন লৈছে। আজি অসম চৰকাৰৰ ইচ্ছা নথকাৰ খাতিৰত আৰু অসম চৰকাৰে বাৰংবাৰ এই জনগোষ্ঠীক ভেকু চাউলি কৰাৰ খাতিৰত আজি অসম চৰকাৰে না শৈক্ষিক দিশত না সামাজিক দিশত না ৰাজনীতিক দিশত এই জনগোষ্ঠীটোক আগবাঢ়িবৰ কাৰণে সুযোগ সুবিধা দিছে। আজি অসম চৰকাৰৰ ইচ্ছা নথকাৰ খাতিৰত আৰু অসম চৰকাৰে এই জনগোষ্ঠীটোৰ উত্তৰণ বিচৰা নাই এয়াই প্ৰমাণ কৰিছে। কাৰণ অসম চৰকাৰে যদি চাওতাল নিচিনা এক দৰিদ্ৰ চাওতাল নিচিনা এক ক্ষুদ্ৰ জনগোষ্ঠীক সহায় আৰু সহযোগ নকৰে, আৰ্থিক দিশতেই হওক বা শৈক্ষিক দিশতে যদি আগবাঢ়ি আহি নাহে অসম চৰকাৰে, তেতিয়াহ'লে এই জনগোষ্ঠীয়ে কেতিয়াও উত্তৰণ হ'ব নোৱাৰে। আৰু আমি অসম চৰকাৰ আৰু BTC চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে যদি সঁচাকৈয়ে অসম আৰু BTCখনক আপুনি পৰিৱৰ্তন কৰিছে, তেতিয়াহ'লে চাওতাল জনগোষ্ঠী অধ্যুষিত অঞ্চল আৰু আদিবাসী অধ্যুষিত অঞ্চলত আপুনি ৰাস্তা ঘাট তৈয়াৰ কৰক, আপুনি স্বাস্থ্যকেন্দ্ৰ তৈয়াৰ কৰক, আপুনি শৈক্ষিক ব্যৱস্থাটো শুধৰাই আনক। অন্যথা আপুনি যি কেঞ্চাৰ হস্পিটেল বনাইছে, যি ইউনিভাৰ্চিটি বনাইছে, তাত পঢ়িবলৈ অসমৰ ছাত্ৰ ছাত্ৰী কিন্তু আপুনি নাপাব, বহিৰাজ্যৰ ছাত্ৰ ছাত্ৰী তাত পঢ়ি থাকিব। আৰু এই খিলঞ্জীয়া মানুহৰ ভূমিৰ ওপৰত আপোনালোকে সেইবিলাক উপস্থাপন কৰি সেইবিলাক স্থাপন কৰি এই জনগোষ্ঠী যে কোনো উন্নতি নহয় তাকে প্ৰমাণ কৰিব।